Hello everyone, welcome back to my YouTube channel. Namaskar সকলোকে মোৰ YouTube channel স্বাগতম জনাইছো। তো বহুত দিনৰ পিছত আজি ব্লগ লৈ আহিছো গাইজ। তো মই ঘৰত আহিছো যেহেতু তো আজি মই বাগানত যাম বুলি ভাবিছো মা আৰু খুৰীৰ লগত। মা আৰু খুৰী আগতে গ'ল বাৰু, এতিয়া মই ওলাই গৈ আছো ঘৰৰ পৰা গাইজ। আপোনালোকক দেখাম মানে আমাৰ বাগানটো। Let's go. এইটো মা আৰু খুৰী গৈ আছে আগতে, তো মই ইহঁতৰ পিছে পিছে গৈ আছোঁ গাইজ। আৰু এইটো আমাৰ গাঁও দেই, ওপৰৰ পিনে পাহাৰ আৰু ইপিনে ঘৰ আছে আৰু গাইজ এইটো চিনি পাইছেনে আপোনালোকে? চাওক গাইজ, এতিয়া খাই আছো মই। মিঠা টেঙা হয় আৰু ভাল লাগে। আপোনালোকে কি কয় বাৰু ক'বচোন। এইটো মোৰ মা আৰু খুৰী, এতিয়া মানে আমি বাগানত যাম আৰু গাই চাওক। আমি এতিয়া গৈ আছো ৰাস্তাই এতিয়ালৈকে ডেষ্টিনেশ্যন গৈ পোৱা নাই, বহুত দূৰত আছে মানে। আৰু মই আপোনালোকক ভাল এটা জেগা মানে ধুনীয়া এটা জেগা দেখুৱাই আছো, মানে য'ত মানুহে পিকনিক খাব আহে আমাৰ গাঁৱত। এইটো বৰ বটেলা ইপিনে হেৰি আপাৰ কিলিং যায় ওপৰত চৰাইমাৰা খালৰ উপচি মানে চৰাইমাৰা খাল নে কি বা কয় গাইছ। আৰু এইটো চাওক, এইটো ইমান ধুনীয়াকৈ মানে আগতে চাহপাত বাগানহে আছিল দিয়ে, এতিয়া মানে সেইটো হেৰি এতিয়া পাইনএপল আৰু মেংগ' ট্ৰী লগাই দিছে চব। আমাৰ নহয় মানে বেলেগৰ হয়, মানে আমাৰ গাঁৱৰে হয় আৰু মালিক ডাঙৰ হ'লে খাব আহিব পাৰিব গাইছ আপোনালোকে। লাঙেহে তা থাৰা মানে শুনিছে। আৰু এইটো লেমন চাওক গাইছ, কি ধুনীয়াকৈ ৰুই দিছে। উফ Tami ho. Scooty du kuda po ho. Guys, মোৰ খুৰীয়ে চুৰ কৰিব বলে অলপমান, মালিকটো গম নাপালে হ'ল আৰু নহ'লে গালি খাম গাইছ। ইমান ফুল আহিছে গাইছ লেমনৰ, চাওক ফুলে। কি ক'বা আৰু গাইছ। মই যে কৈ আছিলোঁ আপোনালোকক যে মানে খানা ক'ত মানে খাব আহে মানুহবোৰ, এইটোৰ পৰা ষ্টাৰ্টিং গাইছ। ইয়াৰ পৰাই মানে আৰম্ভ কৰে আৰু মানুহবোৰ খানা খাব আহে। ৱাটাৰফল আছে ভিতৰৰ পিনে। খাইতে খাব নেল মানুহবোৰ ইয়াতে খানা খাব আহে গাইজ। ইয়াৰ পৰা আৰম্ভ কৰে আৰু ইপিনে গৈ ইয়াতে মানুহবোৰ খাব আহে খানা ইয়াতে। আৰু এই ভিতৰৰ পিনে খাব যায়, মানে বহুত ধুনীয়া ধুনীয়া প্লেচ আছে। আমিতো সিপিনে নাযাওঁ একচুৱেলি। এদিনমান আহি কিনে ভালকৈ আপোনালোকক দেখুৱাম গাইজ। আমি ইপিনে যাম গাইজ, যাব লাগিব অলপমান, অলপ দূৰত আছে। ফাইনেলি আহি পালোঁ আমাৰ নিজৰ বাগানত। মানে বহুত ভাগৰ লাগি গৈছে গাইজ। ভাগৰটো দূৰৰে কথা, গৰমটো যিহে গৰম লাগি গৈছে মানে। এইটোৱে আমাৰ বাগান গাইজ। সেইটো তামোল চামোল লগাই দিছে আৰু পাপায়ে। একচুৱেলি আজি আমি মাৰ লগত কচু লগাব আহিছোঁ বাগানত, যোনটো মানে নোখোজা কচুটো খাই যে, সেইটো মানে লগাব আহিছোঁ।
মায়ে গ'ল বাৰু লগাব, মই অলপ পিছত যাম, মানে অলপ ৰেষ্ট কৰোঁ, মানে বহুত ভাগৰ লাগিছে গাইছ। আপোনালোকক দেখুৱাম মানে কেনেকৈ কচু লগাওঁ আমি, অলপ পিছত দেখুৱাই আছোঁ, চাই থাকিব গাইছ। আৰু প্লিজ গাইছ, আপোনালোকে মোৰ ভিডিঅ'টো চাই পিনে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, এটলিষ্ট ছাবস্ক্ৰাইব এটা কৰি কিনে যাব আৰু লাইকটো কৰাব গাইছ। চ' দেখুৱাই আছোঁ গাইছ অলপ পিছত। সেইটো গাইছ, সেইটো দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ আমি কচু লগাওঁ। তো পাকলাওঁ কৰিতে ইমান এনেকৈ লগাওঁ আমি। প্ৰথমত আমি মাটিটো চপাই দি কাটি কেনে এনেকৈ লগাওঁ। দেখুৱাই আছোঁ ৰ'ব, এনেকৈ লগাওঁ আমি, এনেকৈ। তাৰপিছত এনেকৈ কৰাই দিওঁ। সেইটো মায়ে কৰি আছে এতিয়া, ময়ো লগাওঁ ৰ অলপ। bilik mana melo parhal kolnya ya. গাইছ, এতিয়া আমি কাম চাম কৰাৰ পিছত ভাত খাওঁ, এতিয়া লাঞ্চ টাইম। এইটো ভাত, কণী আৰু এইটো আছামিজ পেন পচিটো মানে আছামিজ পেনটা চচত কিমান মা চেংমৰা বোলে এইটো। আৰু এইটো মচুন্দৰী চাটনি। এতিয়া আমি খাওঁ দেই গাইছ। গাইছ, এতিয়া আমি ঘৰত যাবলৈ ওলালোঁ। এইটো ঢেকীয়া চিঙিয়া ছিঙিলোঁ, মানে এইপিনে মায়ে ছিঙি আছে আৰু এইপিনে খুৰীয়ে হালধি গোটেই খুন্দি আছে। মই কৈছোঁ খান্দি আছে, খুন্দি আছে দেই, খান্দি আছে, নাজানো আৰু কেনেকৈ কয়। এইটো চাওক, লোকেল হালধি হয়, নিজে ৰোৱাৰ। এতিয়া আমি ঘৰত যাওঁ গাইছ। তো আজিৰ কাৰণে ইমানেই আছিল গাইছ মোৰ ভিডিঅ'টো। তো বাই বাই।